উজনিৰ সংগঠনৰ মিয়া খেদা অভিযানক লৈ বিতৰ্ক তুংগত শৃংখল চলিহাক কোনোৱে যদি সমালোচনা কৰিছে কোনোৱে কৰিছে প্ৰশংসা মুঠতে অভিযোগ প্ৰতি অভিযোগৰ মাজত সন্দিহান জনতা উজনি অসমৰ খিলঞ্জীয়া মুছলমানে মিয়াক ভাড়া লৈ দিছে ঘৰ খিলঞ্জীয়া মুছলমানৰ ছত্ৰ ছায়াতে চলিছে ভোটাৰ তালিকাত সন্দেহজনক লোকৰ অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়া এই গুৰুতৰ অভিযোগ শৃংখল চলিহাৰ কিন্তু এটা কথা ঠিক নামনি আৰু মধ্য অসমৰ পিছত এইবাৰ উজনি অসমৰো জনগাঁথনি সলনিৰ ভীষণ অভিসন্ধিত নামিছে একাংশ লোক ইফালে অসম চৰকাৰৰ এই উচ্ছেদলৈ মুকলি সমৰ্থন সদৌ অসম ছাত্ৰ সন্থাৰো উৰিয়াম ঘাটৰ পিছত বৃহস্পতিবাৰে লখিমপুৰৰ নাওবৈচাত চলিল প্ৰশাসনৰ ব্যাপক উচ্ছেদ অভিযান অঞ্চলটোৰ ফুকন দলনিত বছৰ বছৰ ধৰি বহু সন্দেহজনক লোকে চলাই আহিছিল চৰকাৰী ভূমিত আগ্ৰাসন আৰু এই অঞ্চলত বৃহস্পতিবাৰে পুৱাই চলে প্ৰশাসনৰ বুলডোজাৰ ষ্ট্ৰাকচাৰ আছিলে ফেমিলি 114 এইখিনিও আমাৰ এতিয়া মানে ডিমলিছ কৰা কাৰ্য চলি আছে অকণমান আমাৰ কষ্ট হৈছে ডিমলিছ কৰোঁতে কাৰণ গোটেই ভিজিয়াৰটো আপোনালোকে দেখিছে গোটেই মানে পুখুৰী কৰি পেলালে বহুত ইয়াত মানে পুখুৰী হৈ গ'ল মানে কিছু তাত গতিকে সেই পুখুৰী পাৰে পাৰে আমি ৰাস্তা বনাই মানে ষ্ট্ৰাকচাৰবিলাক ভাঙিবলগীয়া হৈছে সেইকাৰণে অকণমান সময় লৈছে কিন্তু পৰিস্থিতি এতিয়া শান্তিপূৰ্ণ অলৰেডি 80-90% মানুহে এই জেগা এৰি গৈছেই গতিকে ইমান প্ৰব্লেম আমাৰ হোৱা নাই কিন্তু সন্দেহজনক লোকৰ আগ্ৰাসনৰ বিৰুদ্ধে চৰকাৰে চলাই থকা কঠোৰ অভিযানৰ সময়তে এখন পত্ৰই তোলপাৰ লগাইছে ৰাজ্য বিদেশী ন্যায়াধিকৰণত গোচৰ চলি থকা অমুছলমান লোকৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ আৰু সেইসকলক কাৰ অধীনত দিয়া হ'ব নাগৰিকত্ব ইতিমধ্যে 2014 31 ডিচেম্বৰৰ আগলৈকে অহা হিন্দু খ্ৰীষ্টান শিখ জৈন আদি ধৰ্মৰ লোকক গোচৰমুক্ত কৰিবলৈ জিলা আয়ুক্ত জ্যেষ্ঠ আৰক্ষী অধীক্ষকলৈ গৃহ ৰাজনৈতিক বিভাগে নিৰ্দেশনা জাৰি কৰিছে বিষয়টোৱে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বহুতে প্ৰশ্ন কৰিছে আগ্ৰাসনৰ বিৰুদ্ধে চৰকাৰে চলোৱা অভিযানৰ সময়ত লোৱা অমুছলমানৰ গোচৰ প্ৰত্যাহাৰৰ নিৰ্দেশ কিমান দূৰ গ্ৰহণযোগ্য জাতি ৰক্ষাৰ পণ লোৱা চৰকাৰৰ এয়া কেনে সিদ্ধান্ত বিচাৰ কৰক ৰাইজে নিউজ ডেস্ক NZ নিউজ